ৰাতিপুৱা এতিয়া সাৰ পালোঁ, উঠিলোঁ, উঠি পেলাই কাৰণ টেণ্টতে থাকিব লাগিব যিহেতু ৰুম পাবলৈ বহুত বেছি দিগদাৰ হয়। আৰু এবাৰ চাব নেকি কেনেকুৱা হয় ৰাতিপুৱাৰ ভিউটো। এতিয়া গৈ আছোঁ আমি দৰ্শন কৰিবৰ কাৰণে। ৰাতিপুৱাই 5:30 গৈছোঁ, কিন্তু তাতে চাগে এতিয়া ইতিমধ্যে ভিৰ হৈ গ'ল। আৰু প্ৰসাদ পূজা কৰিবৰ কাৰণে। আজি বেছি ভিৰ নাই কাৰণ অলপ বৰষুণৰ ছিজনত মানে বেছি ভিৰ নাথাকে। মই এতিয়া ক'ত আছোঁ এবাৰ আপোনালোকে চাব নেকি? अगर हम इधर अभी वो हमारी इधर भी जाएंगे